নমস্কাৰ লেটস প্ৰিপেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ পৃথিৱীখনৰ কথা, আমাৰ সৌৰজগতৰ কথা। আকাশত আমি আচলতে গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা, গ্ৰহণপুঞ্জৰ লগতে তৰাও কিছুমান দেখা পাওঁ। আৰু এইয়ে সূৰ্যৰ লগতে এই গোটেইবিলাকক একেলগে এটা পৰিয়ালত অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইয়াকে কোৱা হয় সৌৰজগত বুলি। গতিকে সৌৰজগতৰ গ্ৰহ, উপগ্ৰহ আৰু গ্ৰহাণুপুঞ্জসমূহে সূৰ্যৰ চাৰিওফালে নিজ নিজ কক্ষপথৰে অৱতৰণ কৰি ঘূৰি ফুৰে। আৰু সেয়েহে আমাৰ সৌৰ পৰিয়ালত অৰ্থাৎ সৌৰজগতত 8টা গ্ৰহ আছে আৰু সেই গ্ৰহকেইটা ক্ৰমান্বয়ে হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। গতিকে এইকেইটা আমাৰ সৌৰ পৰিয়ালৰ একোটা অংগ হয়। আৰু ইয়াৰ আগতেও কিন্তু প্লুটো নামৰ এটা গ্ৰহ হৈ পেলাই আমাৰ 9টা গ্ৰহত অন্তৰ্ভুক্ত হৈছিলে, 9টা গ্ৰহৰ সৌৰ পৰিয়ালখন আছিলে। কিন্তু এতিয়া অৰ্থাৎ 2006 চনৰ পিছত এই 9 নম্বৰ গ্ৰহটো সৌৰজগতৰ পৰা নোহোৱা হোৱা বুলি অনুমান কৰা হয়। গতিকে আমি এতিয়া আমাৰ প্ৰথম প্ৰশ্নটোলৈকে আহোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছিলে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান? গতিকে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব হ'ল, আমি যদি ভাৰতীয় গণনা পদ্ধতিৰ জৰিয়তে যদি আমি গণনা কৰোঁ, তেনেহ'লে আমি ইয়াতে পাম একক দশক শতক, হাজাৰ অযুত লাখ, নিযুত কৌটি অৰ্থাৎ 14 কোটি 95,97,900 কিলোমিটাৰ। আৰু আমি যদি ইণ্টাৰনেশ্যনেল ছিষ্টেমত ধৰিব যাওঁ, তেতিয়াহ'লে আমি ক'ব লাগিব 149,597,900 কিলোমিটাৰ। গতিকে আমাৰ এইটো সূৰ্যটো হ'ল আমাৰ সৌৰজগতৰ এটা নক্ষত্ৰ। দ্বিতীয় প্ৰশ্নটো হ'ল পৃথিৱীয়ে ঘণ্টাত সূৰ্যৰ চাৰিওফালে কিমান বেগেৰে ঘূৰে? গতিকে আমাৰ উত্তৰটো হ'ব ইয়াতে 1670 ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কোন দুটা গ্ৰহৰ নিজা উপগ্ৰহ নাই? আমাৰ সৌৰ পৰিয়ালৰ 2টা গ্ৰহৰ নিজা উপগ্ৰহ নাই আৰু সেই দুটা হ'ল বুধ আৰু শুক্ৰ। দূৰত্ব অনুসাৰে সূৰ্যৰ পৰা তৃতীয় গ্ৰহটো কোনটো? আমি দূৰত্ব অনুসাৰে প্ৰথম হ'ল আমাৰ বুধ গ্ৰহ, তাৰপিছত শুক্ৰ আৰু তাৰপিছত হ'ল পৃথিৱী। গতিকে পৃথিৱীটো হ'ল তৃতীয় গ্ৰহ। কোনটো গ্ৰহৰ ঘূৰ্ণন অন্য গ্ৰহৰ ওলোটা? শুক্ৰ গ্ৰহটোৰ ঘূৰ্ণনটো অন্য গ্ৰহৰ ওলোটা। আমাৰ আচলতে যিটো গোলক, এই গোলকত মানে অৰ্থাৎ আমাৰ গ্ৰহৰ যিটো ঘূৰ্ণন, এই আমাৰ পৃথিৱীৰ যিটো ঘূৰ্ণন, এইটো ৱেষ্টৰ পৰা ইষ্টলৈকে ঘূৰি থাকে, মানে পশ্চিমৰ পৰা পূবলৈকে ঘূৰে। ঠিক তেনেকৈ অন্য বাকী 7টা গ্ৰহও পশ্চিমৰ পৰা পূবলৈকে ঘূৰে, একমাত্ৰ শুক্ৰৰ বাহিৰে। শুক্ৰ ঘূৰে পূবৰ পৰা পশ্চিমলৈ। গতিকে ওলোটা ঘূৰ্ণনটো হ'ল শুক্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? পৃথিৱীৰ সৈতে একে দেখাত যেন বুলি কোৱা হয় শুক্ৰ গ্ৰহক। গতিকে যমজ গ্ৰহ হ'ল শুক্ৰ। সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল বৃহস্পতি গ্ৰহ। নেক্সট প্ৰশ্নটো হ'ল বৃহস্পতি গ্ৰহৰ আয়তন পৃথিৱীৰ আয়তনৰ কিমান গুণ? গতিকে যিহেতু বৃহস্পতি গ্ৰহটো পৃথিৱীৰ গ্ৰহতকৈ ডাঙৰ, গতিকে কিমান গুণ ডাঙৰ সেইটো সুধিছে। সেইটো হ'ল 1317 গুণ ডাঙৰ। নেক্সট কুৱেশ্যনটো হ'ল সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ কোনটো? সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটো হ'ল শনি গ্ৰহটো। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল 2006 চনৰ 2006 চনৰ আগলৈকে সৌৰজগতৰ 9ম গ্ৰহটোৰ নাম কি আছিল? আমি ভিডিঅ'টোৰ আৰম্ভণিতে আলোচনা কৰিছিলোঁৱে যে 2006 চনৰ আগতে আমাৰ সৌৰ পৰিয়ালৰ গ্ৰহ 9টা আছিলে, কিন্তু 2006 চনৰ পিছত সৌৰজগতৰ গ্ৰহৰ সংখ্যা এটা কমি 8টা হৈছে আৰু সেই গ্ৰহটো আছিলে প্লুটো গ্ৰহটো। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল, আমি পিছৰ কুৱেশ্যনটোত যোৱাৰ আগতে 3টা পইণ্ট ভালকৈ জানি লওঁ যে 1609 চনত গেলিলিয়ে
দূৰবীনেৰে প্ৰথম চন্দ্ৰক পৰ্যবেক্ষণ কৰিছিল? আন এটা পইণ্ট জানিবলগীয়া হ'ল যে নীল আৰ্মষ্ট্ৰঙে 1969 চনৰ 29 জুলাই তাৰিখে চন্দ্ৰত পদাৰ্পণ কৰিছিল আৰু তেওঁৱে হ'ল চন্দ্ৰত পদাৰ্পণ কৰা প্ৰথমজন মানৱ। 2008 চনৰ 22 অক্টোবৰ তাৰিখে ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন-1 নামৰ মানৱবিহীন মহাকাশযানখন প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰে। গতিকে তিনিওটা পইণ্টে জানিবলগীয়া। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল সৌৰজগতৰ গ্ৰহাণুপুঞ্জসমূহ কোন গ্ৰহৰ মাজত দেখা যায়? সৌৰজগতৰ যিবিলাক গ্ৰহাণুপুঞ্জ আছে সেই গ্ৰহাণুপুঞ্জসমূহ মাত্ৰ দুটা গ্ৰহৰ মাজতে দেখা যায় আৰু সেই দুটা হ'ল মংগল আৰু বৃহস্পতি। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটো কি? পৃথিৱীৰ উপগ্ৰহ এটা আৰু সেইটো হ'ল চন্দ্ৰ। নেক্সট কুৱেশ্যনটো হ'ল মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম হ'ল থবছ আৰু ডিমছ। এই থবছ আৰু ডিমছ দুটাই হ'ল মংগল গ্ৰহৰ দুটা উপগ্ৰহ। নেক্সট কুৱেশ্যনটো হ'ল সৌৰজগতৰ বাষ্পীয় আৱৰণ থকা পদাৰ্থৰ পিণ্ডসমূহক কি বুলি কোৱা হয়? এনচাৰ হ'ল ধূমকেতু। গতিকে সৌৰজগতৰ যিটো বাষ্পীয় আৱৰণ সেই আৱৰণৰ পদাৰ্থ থকা পিণ্ডক ধূমকেতু বুলি আমি কওঁ। নেক্সট কুৱেশ্যনটো হ'ল আকাশত বহুতো তৰাৰ থোপ খাই থকা অঞ্চলটোক কি বুলি কোৱা হয়? আৰু সেই তৰাৰ থোপ খোৱা অঞ্চলটোকে কোৱা হয় তাৰকা ৰাজ্য বুলি। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম কি? ভাৰতত থকা মহাকাশ নিৰীক্ষণ কেন্দ্ৰ দুটাৰ নাম হ'ল শ্ৰীহৰিকোটা আৰু নাইনিতাল। নেক্সট কুৱেশ্যনটো হ'ল হাতীপতি তাৰকাৰাজ্যত কিমান জ্যোতিষ্ক আছে? হাতীপতি তাৰকাৰাজ্যত প্ৰায় 1,00,000 নিযুত তৰা আছে। নেক্সট কুৱেশ্যনটো হ'ল শনি গ্ৰহৰ প্ৰধান উপগ্ৰহটোৰ নাম কি? টিটান বা টাইটান বুলি কয়। শনি গ্ৰহৰ যিটো উপগ্ৰহ সেইটোক টাইটান বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? মহাকাশলৈ যোৱা প্ৰথম মানুহজন আছিল মেজৰ ইউৰি গাগৰিয়ান। লাষ্ট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন? ভাৰতৰ প্ৰথম মহাকাশচাৰীজন হ'ল ৰাকেশ শৰ্মা। গতিকে আজিৰ ভিডিঅ'টোত আমি এই 20টা কুৱেশ্যনে আলোচনা কৰিলোঁ সৌৰজগতৰ ওপৰত। গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুনকৈ অহাসকলে ভিডিঅ'টো লাইক কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আজিলৈ ইমানে। পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে মই আহিম আপোনালোকৰ ওচৰলৈ। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক। থেংকছ ফৰ ৱাটছিং।